ছাৰজি, মোৰ মতে আপুনি চাকৰিটো এৰি দিয়াই ভাল হ'ব নেকি? আৰে কিয় এনেকৈ কৈছ তই? কিয় এৰি দিব লাগে চাকৰি মই? ছাৰ, মোৰ মতেতো আপুনি মাষ্টৰৰ লায়কে নহয় দেখোন। কি? পিছে বেটা তইতো লায়ক নহয় ষ্টুডেণ্ট হ'বলগীয়া। কিয় ছাৰ? কিয়নো তইতো এদিনো স্কুললৈ একো লিখি মেলি নান, একোৱে কাম নকৰ পঢ়াৰ নামত। ছাৰ, মইতো বহুত কিবা কিবি লিখোঁ, আপুনি নাজানে নেকি? কি লিখনো তই নহ'লে? কি লিখ তই? ছাৰ, মইতো প্ৰেম পত্ৰ লিখোঁ। একে পাত চৰত ল'ৰা, বদতামিজ, মূৰ্খ, প্ৰেম পত্ৰ লিখিব আহিছ তই? ছাৰ, মই কিন্তু নেলিখোঁ দেই। কিয়নো নেলেখ? লিখিবি আকৌ তয়ো। এইবিলাক বহুত ভাল কামহে লিখাটো, প্ৰেম পত্ৰ লিখাটো। ছাৰ, মোৰ ভাগৰ গাৰ্লফ্ৰেণ্ডে নাই, মই কালৈ প্ৰেম পত্ৰ লিখিমনো? তোৰ প্ৰেম পত্ৰ লিখিবলৈ মানুহ নাইকিয়া হ'ল মানে তোৰ জিঅ'টো নাইকিয়া হ'ব এতিয়া ৰ। কিয়নো ছাৰ? তই এতিয়া এনেকুৱা মাৰ খাবি, এনেকুৱা চৰ খাবি মোৰ পৰা, তোৰ জিঅ' উৰি যাব। পিছে ছাৰ, মইতো মাৰ নাখাওঁ নহয় কেতিয়াও। ছাৰজি, লেকিন হাম খাতে নেহি হে, পিতে হে চিফ। তই কি খাওঁ বুলি ক'লি? কি পি পিনে খাওঁ বুলি ক'লি? ছাৰ, বুজি পাবই লাগে আপুনি, কি পি খায়। জধা মূৰ্খ, মদ খাৱ তই? এনেকুৱা পিটন দিম ন তোক। ছাৰ, মই মদ খোৱাৰ কথা কোৱা নাই নহয়, মই পানী খোৱাৰ কথাহে কৈছোঁ। ছাৰ, অকল সৰু সৰু ল'ৰা ছোৱালীকেইটাক মাৰিম মাৰিম কৰি নাথাকিবচোন আপুনি। তহঁতে দেখাতহে সৰু ল'ৰা ছোৱালী, কিন্তু তহঁতে সৰু নহয় তহঁতে। ছাৰ, আমি সৰু ল'ৰা ছোৱালী নহয় যদি কি হয়? তহঁতে একো একোটা চৈতান হয়, চৈতান তহঁতে বহুত। কিন্তু ছাৰ, দেখিবলৈ আপোনাকো মানুহৰ নিচিনা লাগে, কিন্তু আপুনি মানুহ নহয় কিন্তু। আৰে মানুহ নহয় যদি কোন হয় মই? উল্লু। কোনে কৈছ তই? ছাৰ, মই কৈছিলোঁ। বেটা বদমাছ অলপ কমকৈ কৰ, নহ'লে বাহিৰত নি পানীত জুবিয়াই ধৰি থাকিম। ছাৰ, পানীত ভিজাবলৈতো আমিও জানো। তহঁতে কি ভিজাও পানীত? ছাৰ, আমিতো বাদাম ভিজাওঁ পানীত। অঁ খা তহঁতে বহুত বাদাম খা তহঁতে। ছাৰ, বাদাম খালে কি হয়? বাদাম খালে মানে বুদ্ধি নাইকিয়া মানুহৰ বুদ্ধি হয়, জান তহঁতে? ছাৰ, বাদাম খালে যদি বুদ্ধি হয়, আপুনিনো কিয় নাখায় তেনেহ'লে? কি তই ক'ব খুজিছ মানে মোৰ ভাগৰ বুদ্ধি নাই? বেটা যদি মোৰ বুদ্ধি নাথাকিলেতো নহয় মই মাষ্টৰে নহ'লোহেঁতেন, বুজিছ? মাষ্টৰ নহয় বেলেগ কাম কৰিলোহেঁতেন। বেলেগ কিনো কাম কৰিলেহেঁতেন ছাৰ আপুনি? ছাৰে বেলেগ কাম লেট্ৰিন চাফা কৰা কাম কৰিলেহেঁতেন। কি ক'লি তই? মোক কি লেট্ৰিন চাফা কৰা লিখা লাগে নেকি? ছাৰ, আপোনাৰ মুখখনতো লেট্ৰিনৰ টেংকিটো লিখিয়াই লাগে। চালা তহঁতে বদমাছকেইটা, ক্লাছত অকল মানে ধেমালি কৰিব আহ, বদমাছ কৰিব আহ। ছাৰ, আপুনিনো কি কৰিব আহে ক্লাছত তেনেহ'লে? টাইম পাছ কৰিব আহে ছাৰ। কোনে ক'লি তই? মই কৈছোঁ ছাৰ, মই কৈছোঁ। কিয় ক'লি তই? কিয় এনেকৈ কৈছ তই? ছাৰ, মোৰ ওচৰত মুখ আছে, মই সেইটো কাৰণে ক'লোঁ আকৌ। হয় নেকি বেটা? তেনেহ'লে তোৰ মুখখনে ভাঙি দিম মই। ছাৰ, ভঙা কথা কোৱাৰ কাৰণে মোৰ মনত পৰিলে, মোৰো বস্তু এটা ভাঙিলে। হা? তোৰ কি বস্তু ভাঙিলে আকৌ? ছাৰ, কিনো ক'ম, মোৰ দিলটো ভাঙি থাকিলে। অঁ ভাঙিলে যদি তাৰপিছত কি হ'ল তোৰ ভাগৰ? ছাৰ, একো হোৱা নাই, এনেই মনত পৰি গ'ল তাকে কৈ দিলোঁ আপোনাক। বেটা তই একো ক'বই নোৱাৰিবি কিন্তু, মুখ বন্ধ কৰি দিম। কিয় ক'ব নোৱাৰিম ছাৰ মই? কিয়নো এনেকুৱা চৰ খাবি মুখ বন্ধ কৰি দিম চৰ দি।